নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি আপোনালোকৰ মাজলৈ এটি ইউজফুল ভিডিঅ' লৈ আনিছোঁ যিহেতু এতিয়া বিয়াৰ ছিজন চলি আছে মই মেহেন্দি লৈছোঁ বিয়া আছে বাবে যেহেতু বিয়াৰ ছিজন চলি আছে আপোনালোকৰ যিবিলাক পুৰণি কাপোৰ থাকে সেইবোৰ আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব যেহেতু আজিকালি এনেকুৱা ট্ৰেণ্ড হৈছে যে এবাৰ পিন্ধিলে আৰু সেইযোৰ কাপোৰ নেক্সট পিন্ধিবলৈ মন নাযায় বা পিন্ধিবলৈ লাজ লাগে কাৰণ ফটোবিলাক আমি উঠা যায় এবাৰ উঠিলে আকৌ নেক্সট সেই কাপোৰযোৰেৰে ফটো উঠিব আমি বেয়া পাওঁ তাৰ বাবে আমাক নতুন কাপোৰ লগা হয় আমাৰ যিবিলাক পুৰণি কাপোৰ থাকে সেইবিলাককে আমি এতিয়া নিউ লুক দিবলৈ চেষ্টা কৰি এইযোৰ মোৰ অৰেঞ্জ কালাৰৰ মেখেলা চাদৰ ইয়াৰে ব্লাউজ মেখেলা আৰু চাদৰ একে কালাৰৰ তো এইযোৰক মই এতিয়া নিউ লুক দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কাম কৰা আছে গুণা গ্ৰীণ সূতা আৰু ব্লু সূতাৰে তো মই আপোনালোকক এতিয়া এটা আইডিয়া দিব পাৰোঁ আপোনালোকে যদি পেয়াৰ কৰে এনেকুৱা ধৰণৰ কাপোৰৰ লগত তো ব্লু কালাৰৰ ব্লাউজ আৰু গ্ৰীণ কালাৰৰ ব্লাউজ এই দুটাই এই কাপোৰযোৰৰ লগত যাব তো ইয়াৰে অকণমান আপোনালোকে চাই ল'ব কালাৰটো আপোনালোকৰ মেখেলা চাদৰযোৰত ফুলৰ কালাৰটো কি কালাৰ আছে সেই কালাৰটোৰ লগত মিলাই পেলাই এটি ব্লাউজ পিন্ধিলে কাপোৰযোৰৰ লগত মেচিং হৈ যাব যেহেতু মোৰ ইয়াতে গুঠনিও আছে ব্লু গ্ৰীণ এইদৰে আছে তো মই আপোনালোকক ইয়াৰে লগত এটি ব্লু ব্লাউজ পিন্ধি দেখাব লৈছোঁ কেনেকুৱা লাগে আপোনালোকে ক'বচোন এইটো ব্লাউজ ইয়াতে গ্ৰীণ ৱৰ্কো আছে এয়া ব্লু আৰু গ্ৰীণ ৱৰ্ক এই চাদৰখন আৰু মেখেলাৰ লগত মই এই ব্লাউজটো চাওক এটি ধুনীয়া জৰুণ লুক ক্ৰিয়েট হৈ গ'ল কিমান ধুনীয়াকৈ মিলিছে ব্লাউজ আৰু মেখেলা চাদৰযোৰ এইদৰে আপোনালোকেও ট্ৰাই কৰিব পাৰে এবাৰ মই বৰ বিশেষ মেকআপ কৰা নাই আপোনালোকে জোৰণলৈ ওলালে মেকআপ কৰিলে হ'ল মই ঘৰুৱা লুকতে আছোঁ আপোনালোকে দেখিলে এয়া ব্লু ব্লাউজটোৰে কাপোৰযোৰ কিমান ধুনীয়াকৈ মেটচ কৰিছে আৰু এইটো এটা জৰুণ লুক হৈ গ'ল এইদৰে তো নেক্সট মই আনিছোঁ বিয়াৰ মেইন ছেটৰ চাদৰখন আনিছোঁ অকল আৰু ইয়াৰে লগত মোৰ এযোৰ বিয়াৰ মেইন ছেটটো খুবেই হেভি আৰু খুবেই ধুনীয়া এই চাদৰখন আমি এই চাদৰখন লৈ এটি ৰিচিপশ্যন লুক দিবলৈ চেষ্টা কৰিম যিহেতু আমি বিয়াৰ মেইন ছেটযোৰ ছেট হিচাপত পিন্ধোঁ আজি এটা বেলেগ লুক দিম কাৰণ আমি বিয়াৰ মেইন ছেটযোৰ অকল মন্দিৰ বা বিয়াত গ'লে পিন্ধা হয় যদিও খুব কমেই পিন্ধা হয় যিহেতু হোৱাইট কালাৰৰ হয় কিবা এটা দাগ লাগি যাব পাৰে তাৰ বাবে মই এটি বেলেগ লুক দিব চেষ্টা কৰিছোঁ মোৰ চাদৰখন ফুল্লি নাৱৰ এই চাদৰখনৰ লগত মই লওঁ পিংক মেখেলা চাদৰৰ যোৰা এখন পিংক মই মেখেলা লৈ লৈছোঁ ইয়াতে বগা আছে আৰু এই মোৰ চাদৰখনটো বগাই হয় আৰু ইয়াৰে ব্লাউজটো লৈছোঁ আৰু ইয়াৰে এই পিংক ব্লাউজটোত মই এইদৰে নেটৰ কাম কৰি হাতখনত এইদৰে দিয়া আছে ইয়াৰে লুকটো এবাৰ আপোনালোকে চাই লওকচোন তো আপোনালোকেও এইদৰে এটি লুক দিব পাৰে আৰু পিংক কালাৰ বুলি কথা নাই আপোনালোকে ৰেড কালাৰ নতুবা গ্ৰীণ কালাৰ লৈও এই চাদৰখন ল'ব পাৰে তো আপোনালোকে নিশ্চয়কৈ দেখিলে কিমান ধুনীয়াকৈ কাপোৰযোৰ মেটচ কৰিছে আৰু এইটো এটা ৰিচিপশ্যন লুক
ক্ৰিয়েট হৈ গ'ল তো আপোনালোকেও এইদৰে আপোনালোকৰ যিবিলাক কাপোৰ আছে পুৰণি কাপোৰ সেইবিলাক কাপোৰ আপোনালোকে এটি নিউ লুক দিব পাৰে এইদৰে মিলাই পেলাই মাত্ৰ আপোনালোকে এবাৰ চাই ল'ব যে ইয়াৰে ফুল আৰু গুঠনিবিলাক মিলাবলৈ চেষ্টা কৰিব যদি আপোনালোকে গুঠনিটো নতুনকৈ গুঠি ল'ব পাৰে একো কথা নাই পুৰণি গুঠনি কাটি পেলাই নতুন গুঠনি লগাই ব্লাউজ আৰু মেখেলাৰ লগত পেয়াৰ কৰিব পাৰে আৰু যদি ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ বাবে হেল্পফুল হৈছে তো আপোনালোকে এটি লাইক দি যাব আৰু কাৰণ মই আগুৱাই যাবলৈ সুবিধা হ'ব আৰু এই ভিডিঅ'টো মোৰ পাৰ্ট 1 হয় আৰু যদি আপোনালোকে এই ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে নেক্সট পাৰ্ট 2 লৈ আনিবলৈ চেষ্টা কৰিম